Question number 1. Which book is the first book of law in India? ভাৰতবৰ্ষত কোনখন গ্ৰন্থ আইনৰ প্ৰথমখন পুথি? মনুস্মৃতি। উত্তৰটো মনুস্মৃতি। সাহিত্যিক এৰিষ্টটলে ৰচনা কৰিছিল। এৰিষ্টটল বিশ্ববিখ্যাত গ্ৰীক দাৰ্শনিক আছিল আৰু তেওঁক ৰাজনৈতিক বিজ্ঞানৰ পিতৃ হিচাপেও জনা যায়। ঠিক আছে। তাৰ পিছৰ প্ৰশ্ন, হু ৰট দ্য বুক? অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? কৌটিল্য। কৌটিল্য আন এটা নাম চাণক্য বুলিও কয়। কৌটিল্য আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যই কৌটিল্যৰ সহায়ত নন্দ বংশৰ ৰজা ধননন্দক পৰাস্ত কৰি 322 খ্ৰীষ্টাব্দত মৌৰ্য বংশৰ প্ৰতিষ্ঠা কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, ইন হুইচ ইয়াৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন কেম ইনটু ফ'ৰ্চ? ভাৰতীয় সংবিধান কোন চনত বলবৎ কৰা হয়? বলবৎ হৈছিল 1950 চনৰ 26 জানুৱাৰী। কিন্তু ইয়াৰ সম্পূৰ্ণৰূপে কনষ্টিটিউশ্যনখন লিখিতভাৱে প্ৰস্তুত হৈছিল অৰ্থাৎ অভিযোজিত হৈছিল 1949 চনৰ 26 নৱেম্বৰত, বলবৎ হোৱাৰ 2 মাহৰ আগতেই। প্ৰথমতে এই সংবিধানত 22টা অংশ আছিল, 395টা অনুচ্ছেদ আছিল আৰু 8টা ইয়াতে সূচী আছিল। বৰ্তমান 25টা অংশ আছে, 448টা অনুচ্ছেদ আছে আৰু 12টা সূচী আছে। আমি এই ভিডিঅ'ত ৰাজনৈতিক বিজ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰম্ভ কৰিছোঁ আৰু আমাৰ সকলোবিলাক প্ৰশ্ন লুচেন জিকেৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু ইয়াতে আমি কনচেপচুৱেলভাৱে প্ৰশ্নৰ উত্তৰ দি যাবলৈ চেষ্টা কৰিম, যাতে এটা প্ৰশ্নৰ লগত 2-3টা উত্তৰো আমাৰ বা প্ৰশ্নৰো সাঙুৰ খাই যায়, যাৰ উত্তৰ আমি আগন্তৰ যি এক্সাম হ'ব তাৰ কাৰণে আমি প্ৰস্তুত হ'ব পাৰোঁ। ঠিক আছে। তাৰ পিছৰ প্ৰশ্ন, হুইচ কনষ্টিটিউশ্যনেল আৰ্টিকল প্ৰভাইডেড ডেট দেয়াৰ শ্বেল বি এ কাউন্সিল অফ মিনিষ্টাৰ্ছ উইথ দ্য প্ৰাইম মিনিষ্টাৰ? কোনটো সাংবিধানিক অনুচ্ছেদত প্ৰধানমন্ত্ৰীৰ লগত মন্ত্ৰী পৰিষদ হ'ব বুলি উল্লেখ আছিল? অনুচ্ছেদ নম্বৰ 74(1). ঠিক আছে, 1 নম্বৰ। এতিয়া অনুচ্ছেদ, ডেট মিনছ আৰ্টিকল 74(1). এই অনুচ্ছেদটোতেই মন্ত্ৰীসকলৰ প্ৰধানমন্ত্ৰীৰ লগত মন্ত্ৰী পৰিষদ থাকিব আৰু সেই মন্ত্ৰী পৰিষদে ৰাষ্ট্ৰপতিক সহায় আৰু পৰামৰ্শ দিবলৈহে সেই মন্ত্ৰী পৰিষদ আছে। ঠিক আছে। তাৰ পিছৰ প্ৰশ্ন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ ৰিপাব্লিক ডে অফ ইণ্ডিয়া? ভাৰতৰ কোনটো দিন গণতন্ত্ৰ দিৱস হিচাপে বা গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়? 26 জানুৱাৰী। 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে আৰু 2 অক্টোবৰত গান্ধী জয়ন্তী পালন কৰে। ঠিক আছে। এইবিলাক আমাৰ ৰাজনীতিৰ লগত সম্বন্ধ থকা কিছুমান দিৱস হৈ গ'ল। এনেধৰণে আপোনালোকে প্ৰশ্ন উত্তৰবিলাক পাই থাকিবলৈ আমাৰ এই যি চিৰিজ আগবঢ়াইছোঁ, সম্পূৰ্ণৰূপে আপোনালোকে চিৰিজটোৰ লাভৰ বাবে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ পাৰিব পাৰে, যাৰ ফলত আপোনালোকে ডাইৰেক্টলি আপোনালোকে ভিডিঅ'বিলাক পাব। কুৱেশ্যন নম্বৰ 6, হুইচ কাণ্ট্ৰি কনষ্টিটিউশ্যন ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিটেন কনষ্টিটিউশ্যন? কোনখন দেশৰ সংবিধান বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান? লিখিত সংবিধান হিচাপে ভাৰতীয় সংবিধানখনেই সৰ্ববৃহৎ, কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাৰ পিছৰ প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ কলকাতা, বম্বে এণ্ড মাদ্ৰাছ? কলিকতা, বম্বে আৰু মাদ্ৰাছৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? তেওঁ আছিল ৱাৰেন হেষ্টিংছ। 1773 চনৰ নিয়ন্ত্ৰণ আইনৰ অধীনত তেওঁ গভৰ্ণৰ জেনেৰেল হৈছিল। কলিকতা, বম্বে আৰু মাদ্ৰাজৰ বৰ্তমান নামটো কলকাতা বুলি কোৱা হৈছে কলিকতাক, আৰু বম্বে হৈ গ'ল মুম্বাই। ঠিক আছে। মাদ্ৰাছক বৰ্তমান আমি চেন্নাই নামেৰে জানো। তাৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 8, আণ্ডাৰ হুইচ ৰেগুলেটিং এক্ট সুপ্ৰিম কোৰ্ট ৱাজ এষ্টাব্লিছড ইন কলকাতা ইন 1774? 1774 চনত কলকাতাত কোনখন নিয়ন্ত্ৰণ আইনৰ অধীনত উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল? 1773 চনৰ নিয়ন্ত্ৰণ আইনৰ অধীনত। তেতিয়া এবছৰ আগতে যিখন নিয়ন্ত্ৰণ আইন হৈছিল সেইখনৰ দ্বাৰাই হৈছিল আৰু সেই আদালতত ছাৰ এলিজা ইম্পে আছিল প্ৰথম মুখ্য ন্যায়াধীশ। তেওঁই আছিল প্ৰথম মুখ্য ন্যায়াধীশ। তাৰ পিছৰ কুৱেশ্যন,
under the Charter Act of 1833, who was appointed as chairman of the first law commission. ঠিক আছে ইয়াতে 1833 চনৰ চাৰ্টাৰ এক্টৰ অধীনত প্ৰথম আইন আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছিল লৰ্ড মেকাউলি ঠিক আছে লৰ্ড মেকাউলি পিছৰ question number 10 in which year first government of India act was implemented কোন বছৰত প্ৰথম ভাৰত চৰকাৰ আইন কাৰ্যকৰী হৈছিল চনটো হ'ল 1858 ঠিক আছে 1858 এই যোনটো আইন আছিল এই আইনটো কাৰ্যকৰী হোৱাৰ মেইন কাৰণ আছিল 1857 চনৰ যি বিদ্ৰোহ সেই বিদ্ৰোহ ঠিক আছে আমি সকলোৱে জানো 1857 চনত সিপাহী বিদ্ৰোহ হৈছিল আৰু সেই সিপাহী বিদ্ৰোহৰ ফলতে এই আইনখন সৃষ্টি হৈছিল বা সেইখনৰ ফলস্বৰূপে এইখন আইনখন আহিছিল তাৰ পিছৰ কোৱেশ্যনলৈ যাওঁ কোৱেশ্যন নম্বৰ 11 which act remembered as the first war of independence by the Indians ভাৰতীয়সকলে স্বাধীনতাৰ প্ৰথম যুঁজ হিচাপে কোনখন আইন স্মৰণ কৰিছিল বা কোনখন আইনক কৈছিল এইখন আছিল ভাৰত চৰকাৰৰ আইন 1858 ঠিক আছে 58 চনৰ সেই ভাৰত চৰকাৰৰ আইনখনকেই কৈছিল তাৰ পিছৰ কোৱেশ্যন how many members were there in the Council of India ভাৰতীয় পৰিষদত কিমানজন সদস্য আছিল ইয়াতে মুঠ সদস্য আছিল 15 জন ভাৰত চৰকাৰৰ আইন 1858 চনৰ অধীনত এই পৰিষদৰ সদস্য আছিল 15 জন ঠিক আছে তাৰ পিছৰ কোৱেশ্যনলৈ যাওঁ when Morley Minto reforms was implemented কেতিয়া Morley Minto সংস্কাৰ কাৰ্যকৰী কৰা হৈছিল কাষত চিত্ৰ দুখন দি থোৱা আছে মৰ্লি আৰু মিন্টোৰ তেওঁলোক আছিল লৰ্ড মৰ্লি আছিল সেই সময়ৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰ সচিব আৰু লৰ্ড মিন্টো আছিল ভাইচৰ 1909 চনত এই সংস্কাৰৰ কাৰ্যকৰী হৈছিল 1909 চনত ঠিক আছে গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰ পিছৰ প্ৰশ্নটো question number 14 under which act the Indian Legislative Council was raised from 16 to 60 কোনখন আইনৰ অধীনত ভাৰতীয় বিধান পৰিষদ 16 পৰা 60 লৈ উন্নীত কৰা হ'ল কোনখন আইন ভাৰতীয় পৰিষদ আইন 1892 ঠিক আছে 1892 তে হোৱা এই আইনখনৰ দ্বাৰা তাৰ পিছৰ কোৱেশ্যন who became the first Indian to join the Viceroy's Executive Council ভাইচৰৰ কাৰ্যবাহী পৰিষদত যোগদান কৰা প্ৰথমজন ভাৰতীয় কোন আছিল এটো গুৰুত্বপূৰ্ণ প্ৰশ্ন সত্যেন্দ্ৰ প্ৰসাদ সিনহা ঠিক আছে কিনাৰতে আমি তেওঁৰ ফটোটো দেখিবলৈ পাইছো তাৰ পিছৰ কোৱেশ্যন who is known as father of communal electorate সাম্প্ৰদায়িক ভোটাৰৰ পিতৃ বুলি কাক জনা যায় লৰ্ড মিন্টো তাৰ পিছৰ কোৱেশ্যন in which year Central Public Service Commission was set up for recruiting civil servants চৰকাৰী কৰ্মচাৰী নিযুক্তিৰ বাবে কোন বছৰত কেন্দ্ৰীয় লোকসেৱা আয়োগ গঠন কৰা হৈছিল 1926 চনত আৰু সেই লোকসেৱা আয়োগ ভাৰত চৰকাৰৰ আইন 1919 চনৰ অধীনত হৈছিল আয়োগখন ঠিক আছে তাৰ পিছৰ কোৱেশ্যন 18 নম্বৰ by which act provided voting right to the Indian women for the first time কোনখন আইনৰ দ্বাৰা ভাৰতীয় মহিলাসকলক প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ প্ৰদান কৰা হৈছিল ভাৰত চৰকাৰৰ আইন 1919 ঠিক আছে এই আইনখনৰ দ্বাৰাই মহিলাসকলে ভাৰতীয় মহিলাসকলে প্ৰথমবাৰৰ বাবে ভোট প্ৰদান কৰিবলৈ সুবিধা পাইছিল তাৰ পিছৰ কোৱেশ্যন Question number 19 when Montagu Chelmsford reform was formulated কেতিয়া মন্টাগু চেমছফৰ্ডৰ সংস্কাৰ প্ৰণয়ন কৰা হৈছিল 1919 চনত আৰু সেই সময়ত ভাৰতৰ ৰাষ্ট্ৰ সচিব ইএছ মন্টাগু আৰু গভৰ্ণৰ জেনেৰেল লৰ্ড চেমছফৰ্ড আছিল তাৰ পিছৰ question number 20 how many categories are there in the subject of administration by the government of India Act 1919 ঠিক আছে ভাৰত চৰকাৰৰ আইন 1919 চনৰ দ্বাৰা প্ৰশাসনৰ বিষয়ত কিমান শ্ৰেণী আছিল দুটা সেই দুটা আছিল কেন্দ্ৰীয় আৰু প্ৰাদেশিক কেন্দ্ৰীয়
বিষয়সমূহক একান্তভাৱে কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণত ৰখা হৈছিল আৰু প্ৰাদেশিক বিষয়সমূহক হস্তান্তৰ আৰু সংৰক্ষিত বিষয়ত বিভক্ত কৰা হৈছিল তাৰ পিছৰ কোৱেশ্চন হু ৰিটেইন পাৱাৰ টু লেজিসলেট ফৰ দ্য হোল কাণ্ট্ৰি অন এনি সাবজেক্ট কোনো বিষয়ৰ ওপৰত সমগ্ৰ দেশৰ বাবে আইন প্ৰণয়ন কৰাৰ ক্ষমতা কোনে ধৰি ৰাখিছিল কেন্দ্ৰীয় বিধানসভা দ্য চেন্ট্ৰেল লেজিসলেচাৰ তাৰ পিছৰ কোৱেশ্চন নম্বৰ 22 ইন হুইচ ইয়াৰ সাইমন কমিশ্যন ৱাজ কনষ্ট্ৰাক্টেড কোন বছৰত সাইমন কমিশ্যন গঠন কৰা হৈছিল 1927 চনত গঠন কৰা হৈছিল আমি কিনাৰত ছাৰ জন সাইমনক দেখিবলৈ পাইছোঁ আৰু 1919 চনৰ যি আইন আছিল সেই আইনখনৰ কাম-কাজৰ বিষয়ে সোধা-পোছা কৰিবলৈ 1930 চনত ইয়াৰ প্ৰতিবেদন দিছিল আৰু প্ৰতিবেদনখন ব্ৰিটিছ সংসদে পৰীক্ষা কৰিছিল ঠিক আছে তাৰ পিছৰ কোৱেশ্চন হু ইলেক্টেড দ্য মেম্বাৰ্ছ অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি সংবিধান সভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰিছিল প্ৰাদেশিক বিধানসভাৰ সদস্যই কোনে নিৰ্বাচন কৰিছিল প্ৰাদেশিক বিধানসভাৰ সদস্যই members of the newly elected provincial assemblies তাৰ পিছৰ কোৱেশ্চন 24 who was the chairman of finance and staff committee বিত্ত আৰু কৰ্মচাৰী সমিতিৰ অধ্যক্ষ কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ঠিক আছে তেওঁৰ কমিটি অন দ্য ৰুল অফ প্ৰচিডিউৰৰ অধ্যক্ষ আছিল তেওঁ অকল বিত্ত আৰু কৰ্মচাৰী সমিতিৰ অধ্যক্ষ নহয় কমিটি অন দ্য ৰুল অফ প্ৰচিডিউৰ অধ্যক্ষ আছিল পৰিচালনা সমিতি আৰু ৰাষ্ট্ৰীয় পতাকাৰ ওপৰতো তদৰ্থ সমিতিৰ অধ্যক্ষ আছিল তাৰ পিছৰ কোৱেশ্চন নম্বৰ 25 হু ৱাজ দ্য ইউনিয়ন কনষ্টিটিউশ্যন কমিটি চেয়াৰমেন অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি সংবিধান সভাৰ কেন্দ্ৰীয় সংবিধান সমিতিৰ অধ্যক্ষ কোন আছিল পণ্ডিত জৱাহৰলাল নেহেৰু আৰু তেওঁ আছিল এন ইউনিয়ন পাৱাৰ কমিটি আৰু ষ্টেট কমিটিৰো চেয়াৰমেন তাৰ পিছৰ কোৱেশ্চন নম্বৰ 26 হু ৱাজ দ্য চেয়াৰমেন অফ এডভাইজৰী কমিটি অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি সংবিধান সভাৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ কোন আছিল চৰ্দাৰ বল্লভাই পেটেল তেওঁ আৰু মাত্ৰা অধিকাৰৰ ওপৰত লঘু সংখ্যক আৰু জনজাতীয় আৰু বাদ দিয়া এলেকাসমূহৰো অধ্যক্ষ আছিল সেইসমূহৰ তদাৰক কৰিবলৈও অধ্যক্ষ হিচাপে তেওঁ প্ৰতিষ্ঠিত আছিল তাৰ পিছৰ কোৱেশ্চন 27 হু ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি সংবিধান সভাৰ খচৰা প্ৰস্তুত সমিতিৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ তেওঁৰ সম্পূৰ্ণ নাম ভীমৰাও ৰামজী আম্বেদকাৰ আৰু তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও কয় তাৰ পিছৰ কোৱেশ্চন 28 হু ৱাজ দ্য চেয়াৰমেন অফ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰাইবেল এৰিয়া উত্তৰ পূব সীমান্তৰ জনজাতীয় অঞ্চলৰ অধ্যক্ষ কোন আছিল গোপীনাথ বৰদলৈ ঠিক আছে অসমৰ বাদ পৰা আৰু আংশিকভাৱে বাদ পৰা অঞ্চলৰ উপসমিতিৰো অধ্যক্ষ আছিল তাৰ পিছৰ কোৱেশ্চন নম্বৰ 29 ইন হুইচ ইয়াৰ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি হেল্ড ইটছ ফাৰ্ষ্ট মিটিং কোন বছৰত সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল 1946 চনৰ 9 ডিচেম্বৰত হৈছিল ঠিক আছে 1946 নেক্সট কোৱেশ্চন নম্বৰ 30 হুইচ চিম্বল ৱাজ এডপ্টেড ফৰ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি ঠিক আছে সংবিধানৰ সমাৱেশৰ বাবে কোনটো প্ৰতীক গ্ৰহণ কৰা হৈছিল হাতী কিনাৰত আমাৰ চিত্ৰটো দেখাই থোৱা আছে আৰু এনেকুৱা ধৰণৰ আছিল কনষ্টিটুৱেণ্ট এছেম্বলি ঠিক আছে তাৰ পিছৰ কোৱেশ্চন নম্বৰ 31 হাউ মাচ টাইম হ্যাড টেকেন টু ফাইনেলাইজ দ্য কনষ্টিটিউশ্যন সংবিধান চূড়ান্ত কৰিবলৈ কিমান সময় লাগিছিল মুঠ সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন এটো এটা গুৰুত্বপূৰ্ণ সময় ঠিক আছে গুৰুত্বপূৰ্ণ প্ৰশ্ন অৰ্থাৎ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিবও পাৰে এটো প্ৰশ্নই আছিল আজি ভিডিওটোৰ হেকৰটো প্ৰশ্ন ভিডিওটো চাই কেনে পালে যদি ভাল লাগিল তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি থব এনে ধৰণৰ ভিডিও আপোনালোকে পাই থাকিবৰ বাবে আৰু যদি কিবা ডাউট থাকিল তেনেহলে কমেন্ট কৰিব ধন্যবাদ